নমস্কাৰ সকলোলৈকে। আজি আজিলৈকে কেইবাদিনো হ'ল মই ভিডিঅ'বিলাক আপলোড দিছোঁ। বেছিকৈ ৰেচিপিবিলাকেই দিছোঁ, অন্য লাইফষ্টাইল ভিডিঅ'বিলাক বনোৱা নাই। আজি মই আপোনালোকক এটা বস্তু দেখাম দেই, যিটো মোৰ কাৰণে অতি প্ৰয়োজনীয় আছিল আৰু মানুহজনে মনে মনে আনি দিছিলে, মানে অৰ্ডাৰ দি দিছিলে আৰু আজি আহি গ'ল বস্তুটো। মানে মানুহজনৰ যেতিয়া ছোৱালী এজনীয়ে মাকৰ ঘৰৰ পৰা সকলোকে এৰি, মাক দেউতাকক এৰি মানুহজনৰ ওপৰত ভৰসা কৰি বা সেইখন ঘৰৰ ওপৰত ভৰসা কৰি নতুন এখন ঘৰলৈ আহে, তেতিয়া মানুহজনেই সকলো নহয় জানো? বা মানুহজনৰ ঘৰখনেই, বিশেষকৈ মানুহজন, মনৰ মানুহজন, যাৰ লগত গোটেই জীৱনটো আমি অতিবাহিত কৰিব লাগিব, তেওঁ যদি ভাল হয়, তেওঁ যদি অকণমান কথাবোৰ বুজা পৰা হয় বা বুজিব পৰা বিধৰ হয়, তেতিয়াহ'লে ঘৰখন সুখ শান্তিৰে ভৰিবৰে আৰু কিমান ভাল লাগে নহয় জানো? প্ৰত্যেকটো সময়তে যদি ছাপোৰ্ট দিয়ে, মোকো কিবা এটা কৰিবলৈ কয় বহুত কয়, মানে তাৰপিছতে তুমি আমুকটো কৰিব পাৰিলা হ'লে, তামুকটো কৰিব পাৰিলা হ'লে, তেওঁ মানে বহুত মোক ছাপোৰ্ট দিয়ে। যেতিয়া মই ভিডিঅ' বনাম বুলি ক'লোঁ, তেওঁ মানে বিৰাট ভাল পাইছে আৰু কথাটো ছাপোৰ্ট দিছে। মই কোনোবাটো ভিডিঅ' মানে লিংক ফেচবুকত বা হোৱাটছএপত শ্বেয়াৰ নকৰিলেও তেওঁ কিন্তু শ্বেয়াৰ কৰে বা মানে বহুতেই মোক ছাপোৰ্ট দিয়ে। আমুকটো বনাব পাৰিবা, এইটো বনাব পাৰিবা, সেইটো বনাব পাৰিবা, বা বনোৱা মেলোৱা ৰেচিপি ভিডিঅ'বিলাকতো তেওঁ মোক যথেষ্টখিনি সহায় কৰে। খুটখাট বাৰু চবৰে থাকেই, কিন্তু মানে মই হ'লেও তেওঁক মানে সদায় মানে ভগৱানৰ মানে সেইটো এটা ডাঙৰ আশীৰ্বাদ বুলিয়ে ভাবোঁ যে মই ইমান বুজা পৰা এজন মানুহ পাইছোঁ। আৰু তেনেকৈ তেওঁ মানে মোক এতিয়া মনে মনে বস্তুটো অৰ্ডাৰ দিছে। যেতিয়া পাৰ্চেলটো আহিছে, মোৰ মানে ভালো লাগিছে যে মই আমুকটো বস্তু মানে দিছিলোঁ। যেতিয়া ফোন কৰিছে পাৰ্চেলৰ ল'ৰাটোৱে, তেতিয়া মানে মোৰ মানে বহুতেই ভাল লাগিছে। আৰু আজি আপোনালোকক বস্তুটো মই দেখুৱাম, কিন্তু আগতীয়াকৈ কথাখিনি কৈ লৈছিলোঁ। তেতিয়াহ'লে এতিয়া বস্তুটো দেখুৱাই দিওঁ নহয় নে? মোৰ বস্তুটো হ'ল এইটো দেখিছে, ভিডিঅ' কৰিবলৈ অতিকৈ প্ৰয়োজন এইটো বস্তু। ব্লগিং ষ্টেণ্ড হয়, এইটো ৰিং লাইট লগা ব্লগিং ষ্টেণ্ড হয়। আৰু তেওঁ এইটো অৰ্ডাৰ দিছিলে ফ্লিপকাৰ্টত, আজি মই পালোঁ। মনটো বিৰাটেই ভাল লাগিছে যে যিটো বস্তু মোৰ দৰকাৰী সেইটো মই নোকোৱাকৈ মই কৈ আছিলোঁ যে এইবাৰ মই এনেকুৱা ব্লগিং ষ্টেণ্ডডাল আনিব লাগিব, খুব দৰকাৰ হয়। কিন্তু তেওঁ মনে মনে দি আজি যেতিয়া পাৰ্চেলটো আহিছে, মোৰ মানে কিমান ভাল লাগিছে মোক ক'বলৈ বাকী নাই। আৰু মই লাইটটো জ্বলাই দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে, এইটো ৰিং লাইটটো জ্বলিছে, 3টা কালাৰৰ হয়, বিৰাট ভাল লাগিছে মোৰ। আৰু নিজেই মানে ষ্টেণ্ডডাল নহ'লে মানে নিজেই মোবাইলটো ধৰি ধৰি ভিডিঅ' কৰিবলৈ অসুবিধা হয়, যিহেতুকে ঘৰত ছোৱালী আৰু মই থাকোঁ। তাইতো ভিডিঅ' কৰিলে লৰাই কৰিব, হ'লেও মোৰ ভিডিঅ'বিলাক অলপমান লৰেই বাৰু, মানে হাতে কৰিলে ইটো সিটো মই কৰি থাকোঁ, যিহেতুকে ৰেচিপি বনাওঁ মই যিহেতুকে ৰেচিপিবিলাক বনালে ভাত চব্জি বনাই থাকোঁতে মানে ধৰি ল'বলৈ বহুত অসুবিধা হয় মোবাইলটো। সেইবাবে মোৰ মানে দিগদাৰ হৈছিলে, প্ৰব্লেম হৈছিলে। তেওঁ মানে নোকোৱাকৈ মই কৈছিলোঁ এবাৰ দৰমহা হ'লে আনিম, তাৰপিছতে তেওঁ মানে আগতীয়াকৈ যে আনি দিলে, মোৰ মানে ভাল লাগিছে। আৰু আগতীয়াকৈ অৰ্ডাৰটো দি দিলে, সেইটো ছাৰপ্ৰাইজ মানে মোৰ ভাল লাগিছে। আৰু মোৰ কিবাকিবি এটা হ'লেও, মোৰ যদি মেৰেজ এনিভাৰ্চেৰী হয়, নতুবা যদি মোৰ হেৰি হয়, এইটো বাৰ্থডে হয়, তেতিয়াও মানে তেওঁ সদায় মোক কিতাপ এখন হ'লেও মানে উপহাৰ দিয়ে। যিহেতুকে বাহিৰা কিতাপ, নভেলছ বা এইটো গল্প পঢ়ি বহুত ভাল পাওঁ, তেওঁ তেনেকৈ দিয়ে, সেইবিলাক মোৰ ভাল লাগে। এইবাৰো তেওঁ মোক বাণীবৈভৱ এখন নতুন কিতাপ দিছিলে, সেইখনো মই আমাজনৰ অৰ্ডাৰ কৰিহে দিছিলে। সেইবাবে মানে ভাল লাগিছে আৰু মোৰ যে আজি এইটো ছাৰপ্ৰাইজ পাই, যিটো মোৰ বাবে দৰকাৰী, সেইটো মনৰ মানুহজনে বিশেষকৈ মানে যে নোখোজাকেই যে দিছে, মানে মোৰ মানে বিৰাট ভাল লাগিছে। আৰু তেনেহ'লে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ।
আজি মই প্ৰথম যেতিয়া ফোন কৰিছে তেতিয়া মানে আৱেগিক হৈ পৰিছোঁ যে ইমান ভাল লাগিছে মনটো যে মোৰ এনেকুৱাকৈ মানে দিছে মানে কিমান মানে খিয়াল ৰাখিছে বা কিমান কেয়াৰিং কৰিছে সেইবুলি মইতো যে তেওঁ ভাল মানুহ বুলি মানে ফটো মাৰিবলৈ যোৱা নাই। তেওঁ ভাল হওক বা বেয়া হওক যিহেতুকে মোৰ তেওঁ আপোন মানুহ তেওঁৱে মোৰ সৰ্বস্ব সেইবাবে মইতো তেওঁক ভালেই পাওঁ সদায়। কিন্তু মানে আজি যিটো মানে হ'ল যিহেতু মোৰ বিৰাট ভাল লাগিল সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি মোক চেনেলটোলৈ আহি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব মোৰ নতুন ভিডিঅ'বিলাক তেতিয়া আপোনালোকে সোনকালে পাব। তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যিহেতুকে মই নতুন বেছি দীঘলীয়াকৈ ভিডিঅ' বনাবলৈ ইমান মানে কথাই নোলায় মোৰ মানে ক'বলৈ যিহেতু নতুনকৈ ইউটিউবত আহিছোঁ পিছলৈ বা কৰি পাৰিম বুলি বিশ্বাস আছে মনত আৰু আপোনালোকে যদি মৰম দিয়ে নিশ্চয়কৈ মই ভাল ভিডিঅ' কৰিম পিছলৈ ভাল টপিকৰ বিষয়ে আলোচনা কৰিম। আজিলৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।